আজি গোটেই দিনটো পঢ়ি থাকা নিজে পঢ়া হেৰি মোৰ কাৰ্ডটো শেষ হ'ল মোবাইলৰ কাৰ্ডটো ভৰাই লৈ আহাচোন দেউতা আপুনি মোৰ হোমৱৰ্কখিনি কমপ্লিট কৰা মই জলদি আহি আছোঁ পিট্টু নৰচৰ নহবি কিতাপৰ পৰা যামে মই বিট্টু কাপোৰ পিন্ধি যা কোন কুকুৰৰ পোৱালি ইটো মোৰ কথা অলপো নুশুনে আজি আহক সি দি আছো ভাত ভৰি ভাঙি দি আছো আজি তাৰ কিনিবা আহিছিলোঁ মনত পৰিছিল ঐ লেংটা বাহিৰত যা মোক লেংকা বুলছা মই তোক পইচা দিবা আহিছোঁ মই ৰিচাৰ্জ কৰিব আহিছোঁ বেয়া নাপাবি আপা মই ধেমালি কৰিছোঁ একো নাই এয়া মোৰ ষ্টাইল কেইটকাৰ ৰিচাৰ্জ লাগব কওঁ 1 টকীয়া ৰিচাৰ্জ কৰি দিয়া 1 টকীয়া ৰিচাৰ্জে নাই হয় নেকি দাদা মোক চেনি 10 টকা চাহপাত 10 টকা দি এইখন চাহপাত চেনিৰ দোকান পাইছে ফুট আৰু ফুট বিট্টু তুমি মৰমি তই ইমান দিনৰ মূৰত লগ পাইছোঁ মিছ ইউ জানো প্ৰেম লীলা পাতি থাকবি এৰপে ফুট জানো মোৰ কাৰণেতো তুমি এটা কল কৰিব পাৰা মই তোমাক বহুত ভাল পাওঁ শুনজনী মই এতিয়া আন কাৰোবাক ভাল পাওঁ বিট্টু কি তই যদি মন নাখা মই পগলা হৈ যাব লাগব দোকান চোকান ভাঙি চুৰমাৰ উঠাই দিম মই আৰু মই ইয়াতেই মৰি থাকিম বহুত দুটাই এটা কাৰ মূৰা বকি আছা ইত্যাই মোৰ দোকানৰ পৰা ফুট 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 মৰমি তুমি মোক এটা আইফোন দিব পাৰিবা হা দাদা মৰমিক এটা আইফোন দিয়া আৰু আমাৰ দুটাৰ কাৰণে 2 কাপ কফি আনা বেটা ফুট মোৰ দোকানত প্ৰেম লীলা পাতবি ভালে ফুট ইয়াৰ পৰা বিট্টু মোক আইফোন নিদিয়া এই বিট্টুই মৰমিক আইফোন নিদিব তেন্তে দিয়া কো আইফোন মোক এতিয়াই দি আছো আইফোন দাদা আইফোন এটা দেখুৱাওক আটাইতকৈ দামী আইফোন দিয়া পইচা ক'ত নিজৰে মানুহ দাদা কালি দি আছো পইচা কালি দি আছো তোৰ বাপেৰ দোকান এইখন বাপেক ধৰি কথা নকবি ক'লে কি কৰিবি কিমানৰ পৰা কিমান দামী মোবাইল আছে কিমান দামী লাগিব তোমাক সবতকৈ দামী মোবাইলটোৰ দাম কিমান সকলোতকৈ দামী মোবাইলটোৰ দাম 1 লাখ মাত্ৰ 1 লাখ বহুত ধনী ঘৰৰ ল'ৰা এখন বাপা বহা ইয়াতে বহি যোৱা তুমি ঠিক আছে বহিছো দেখিছা মৰমি কিমান মানুহৰ লগত মোৰ চিনাকি দেখিছো ফোনটো বাবু 1 লাখ টকীয়া মোবাইলটো তেন্তে দি দিওঁ মই ইমান জলদি কি হয় আটাইতকৈ কম দামী মোবাইলটোৰ দাম কিমান সকলোতকৈ কম দামী মোবাইলটোৰ দাম 5,000 টকা মা 5,000 এটা মোবাইলৰ দাম ঠিক আছে সেকেন্ড হেণ্ড চাচোন দাদা সেকেন্ড হেণ্ড চা মই বহুত দুখীয়া হ'লো ল'ৰা দাদা সেকেন্ড হেণ্ড চা মই ইয়াতে বেয়া মোবাইল ভাল কৰিব অনাহান পাইছা নেকি হা ফুট আৰু লাগে কেছ পইচা দি আৰু লৈ যা আজি বাকি দি দিয়ক দাদা মই কালি দি দিম দাদা মৰমি দেউতাকৰ কসম দাদা মোৰ মুডা হলা নকৰবি ফুট ইয়াৰপে ফুট মোৰ জানৰ মোবাইল নে দাদা প্লিজ দাদা মোবাইলটো দি দিয়ক দাদা প্লিজ ফুট ইয়াৰ পৰা ফুটটো আই হেড টু বিট্টু দাদা জানৰ আগত মোৰ সন্মান শেষ কৰি দিছা দাদা তুমি মোক কেনাই ভাল নোপোৱা জান মই তোমাক বহুত ভাল পাওঁ জান তোমাৰ কাৰণে মই সকলো কৰিব পাৰোঁ এতিয়া মই পইচাটো লৈ নাহিলোঁ দাদা মোৰ ভাল পাওঁ মই হেৰুৱাব নিবিচাৰোঁ দাদা মোৰ ভাল পাওঁ বতাই দিয়া দাদা প্লিজ মোবাইলটো মোক দি দিয়া কালি পইচা দি দিম দাদা প্লিজ দি দিয়া দাদা মোৰ কসম দাদা কালি মোৰ পইচা দি দিম মোক আজি এনেকুৱা নকৰিবা দাদা ঠিক আছে দি দিম কান্দা বন্ধ কৰ কিন্তু কালি তই যদি নাহা দেউতাকৰ কসম আহিমে তথাপিও তুমি যদি নাহা তেতিয়া যদি মই আপোনাক পইচা দিব নাহোঁ তেতিয়া আপুনি আমাৰ ঘৰত আহিব আৰু পইচা লৈ যাব ঠিক আছে যদি তুমি কালি মোক পইচা দিবলৈ নাহা তেতিয়া মই তোমালোকৰ ঘৰত যাই পইচাটো লৈ আহিম ওকে তুমি ক'ত থাকা মা দেউতাৰ লগত আকৌ মা দেউতা ক'ত থাকে সিহঁত মোৰ লগত থাকে আকৌ আৰে বুৰ্বক তোমালোক ক'ত থাকা ঘৰত থাকোঁ ঘৰত আৰে তোমালোকৰ ঘৰ ক'ত মৰমিহঁতৰ ঘৰৰ ওচৰত আকৌ আৰে বুৰ্বক তোৰ জান মৰমীৰ ঘৰ ক'ত মোৰ ঘৰৰ ওচৰত আকৌ আৰে তেন্তে তোমালোকৰ ঘৰ ক'ত মাটিৰ ওপৰত আকৌ মাটিৰ ওপৰত আৰে বাপৰে তোমালোকৰ মাটি ক'ত মৰমিহঁতৰ ঘৰৰ ওচৰৰ মাটিখিনিত আকৌ
ফুট 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 ইয়াৰ পৰা ফুট আৰে এতিয়ালৈকে যোৱা নাই বাবু ভালকৈ সুধিছোঁ তোমাৰ ক'ত হাকত কোনখিনিত মোৰ জান মৰমী ঘৰৰ ওচৰত আকৌ আৰে বাপ তোৰ মৰমী ঘৰ ক'ত হা মোৰ ঘৰৰ ওচৰত আকৌ মাৰি পেলোৱা মোক মাৰি পেলোৱা মৰমী আংকল বেহুচ হৈ গ'ল মোবাইল লোৱা তোমাৰ আইফোন লোৱা আই লাভ ইউ জানো আই লাভ ইউ দাদা কালি পইচাটো ল'বলৈ মোৰ ঘৰত যেনেকৈ নহওক আহিবা হা পলা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই